নোৱাৰো বেয়া নাপাব এইটো মই কৰা নাই বিদ্যা হপত ইউটিউবে এইটো নোহোৱা হৈ গৈছে আৰু বনাম বাৰু মই সেনেকুৱাকে মিচিং যদি কিবা হয় নিশ্চয় মোক মাতিব এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ কুমৰুক চৰং অকল মিচিং ৰেগাম কুমৰুক চৰং আৰু আজিৰ ভিডিঅ'টো মেইন বনোৱাৰ মেইন ৰিজনটো কাৰণটো হৈছে যে মিচিং অল আছাম ইউটিউবৰ মিটাপত ডিব্ৰুগড়ত মতা হৈছিলে আৰু মতা হৈছিলে কিহৰ কাৰণে যে ভিডিঅ'টো বনাই আমাৰ মিচিং কালচাৰসকলৰ ট্ৰেডিশ্যনেল বস্তুবিলাক দেখাবৰ কাৰণে তেওঁ মতা হৈছিলে আৰু তেওঁ ভিডিঅ'টো ডিলিট কৰিলে বুলি ইতিমধ্যে গম পোৱা হৈছে আজি গোগামুখত প্ৰায় 1-1.5 মাহমান আগতে এখন অনুষ্ঠান পতা হৈছিলে যে মিচিং অল আছাম ইউটিউবৰ মিটাপ বুলি এখন অনুষ্ঠান পতা হৈছিলে আৰু তাত ডিব্ৰুগড়ৰ মুখ্য গেষ্ট হিচাপে নিমন্ত্ৰণ কৰা হৈছিলে আৰু ডিব্ৰুগড় ডাঙৰীয়া বোলে ভিডিঅ'টো ডিলিট কৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু ডিব্ৰুগড় ডাঙৰীয়া কৈছে যে ভিডিঅ'টো মই ডিলিট কৰা নাই কিবা এটা কাৰণত বোলে ডিলিট হৈ গৈছে কিন্তু ইতিমধ্যে এইটো কনফাৰ্ম হোৱা নাই যে ইয়াতে আপোনালোকে স্ক্ৰীণত দেখিছে যে আপলোডাৰজনেহে মানে ভিডিঅ'টো ডিলিট কৰিছে বুলি ইয়াত ইউটিউবৰ পৰা কৈছে যে আগৰ লিংকটো আপোনালোকে চালে ইয়াত লিংকটো আপোনালোকক দেখুৱাই দিছোঁ স্ক্ৰীণত আপোনাৰ স্ক্ৰীণত এইটো চাইডে দেখা পাই আছে যিহেতু ইয়াত কৈছে যে দিছ ভিডিঅ' আপলোডাৰ মানে সেই যে ডিলিট কৰিছে বুলি ইয়াত কোৱা হৈছে ইংলিছত লিখা হৈছে এইটো আপলোডাৰজনে ডিলিট কৰা হৈছে বুলি কৈছে অলৰেডি কিন্তু এইটো ইউটিউবৰ পৰা একো ইমেইল চিমেইল অহা নাই বুলি কৈছে ডিব্ৰুগড় নিউজ মুখেৰে কৈছে যে ইমেইল চিমেইল একো অহা নাই কিন্তু ভিডিঅ'টো কিবা কাৰণত ইউটিউবে ডিলিট কৰিলে বুলি কৈছে কিন্তু সঁচা কথাটো সেইটোনে এতিয়ালৈকে গম পাব পৰা নাই মানে বিশেষকৈ তাৰপাছতে আমাৰ মিচিং সমাজে বহুতে কণ্ট্ৰভাৰ্চি চলি আছে ইউটিউবাৰসকলৰ মানে মাজত বহুতে কণ্ট্ৰভাৰ্চি তেনেকৈ চলি আছে আৰু ভিডিঅ'টো মেইন বনোৱাৰ ৰিজনটোৰ কাৰণে এইটোৱে আছিলে যে ভিডিঅ'টো মানে ডিলিট কৰাৰ কাৰণে মিচিং সমাজে বহুত বেয়া পাইছে আপোনাক আৰু আপোনাক বহুত ভাল পাইছিলে কিন্তু আপুনি এইটো কৰাৰ কাৰণে আপোনাক অলপ হ'লেও বেয়া পাব যিহেতু আমাৰ মিচিং সমাজৰ কিছুমান নেগলেজিং কৰাৰ নিচিনা হয় আপুনি তেনেকৈ নকৰিব একচুৱেলি আপুনি পাৰিলে যদি আৰু আহি পিনে ভিডিঅ' বনাব চেষ্টা কৰিব কিন্তু আপোনাক নামাতোঁ বুলি কৈছে কিছুমানে আপোনাক বহুতেই বেয়া পাইছে আৰু ধৰক ভিডিঅ'টো ডিলিট কৰাৰ বাবে কিন্তু আপুনি যদি ভিডিঅ'টো চাই আছে আপুনি এইটো চাই লওক ভালকৈ যে আপুনি মেইন ভিডিঅ'টো ডিলিট কৰাৰ কাৰণে ৰিজনটো আপোনালোকে আপুনি কোৱাই নাই যিহেতু ইউটিউবেতো কিবা কাৰণত ডিলিট কৰিলে আপুনি কিবা এটা ভিডিঅ'ত বেয়াকৈ ব্যৱহাৰ কৰি খাব লাগিব তেতিয়া ইউটিউবে ডিলিট কৰি দিয়ে বা ইউটিউবৰ পৰা কিবা এটা ইমেইল আহে তেতিয়াহে ভিডিঅ'টো ডিলিট কৰিলে বোলে আপুনি যদি প্ৰুফ দিব বিচাৰে যেতিয়া ইমেইলটো আহিব লাগিব ইমেইলটো আপুনি যদি দেখুৱাব নোৱাৰে বা ইমেইলে নাই অহা তেতিয়াহ'লে এইটো নিশ্চয় আমি ক'ব লাগিব আপুনি নিজে জানি বুজি আপোনালোকে ডিলিট কৰিছে মানে ভিডিঅ'টো আমি এনেকৈ ভাবি ল'ম আৰু মোৰ চেনেলটো যদি কোনোবাই যদি চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আৰু এনেকুৱা নতুন এটা ভিডিঅ' পাবলৈ আপোনালোকে সক্ষম হ'ব আৰু লগতে সকলোকে জনাইছোঁ যে ভিডিঅ'টো ডিলিট কৰিলে কিন্তু আপোনালোকে ইমানো হেৰি কৰিব নালাগে আৰু নেক্সট বাৰৰ পৰা যাতে নকৰে ডিব্ৰুগড় অসমৰ এটা ধৰক ৰাইজপ্ৰেমী লোক হয় ঠিক আছে তেওঁ বৰ্তমান অসমৰ প্ৰথম বুলি ক'ব লাগিব ইউটিউবাৰ কিন্তু আপোনাৰ ভিডিঅ' চাই আমি ভিডিঅ' বনাব শিকিছোঁ আৰু আপোনাৰ পৰা আমি শিক্ষিত হৈছোঁ গতিকে আপুনি এনেকৈ কৰিব নালাগিছিলে বহুতেই বেয়া হৈছে কথাটো কিন্তু মোৰ ৰাতি হৈছে কিন্তু মোৰ ভিডিঅ' বনোৱাটো প্ৰায় ৰাতি হৈছে 9-10টামান হৈছে হ'লেও মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ আৰু ইমেইল যদি নাহে মেইল নাহে তেতিয়া একো ভিডিঅ'টো ইহঁতে ইউটিউবে ডিলিট কৰা নাই তাতে গম পোৱা যায় আৰু যিহেতু ডিলিট কৰিম বুলিয়ে কৰিছে যিহেতু কিহৰ কাৰণে ডিলিট কৰে এইটো ভালকৈ এতিয়া আমি জানিব পৰা নাই কিন্তু মই ভিডিঅ'টো সেইকাৰণে চেষ্টা কৰিলোঁ যে আমাৰ মিচিং যিমান ইউটিউবাৰ আছিলে সেইসকলে ভিডিঅ' বনাইছে আৰু মই ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো মানে যাতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো সকলোৱে চাই থাকোঁতে ডিব্ৰুগড় ডাঙৰীয়া ইয়াত নিজৰ ইনষ্টাগ্ৰামত আপলোড কৰিছে যে ৰিলছত যে ভিডিঅ'টো কিবা এটা কাৰণত ডিলিট কৰিবলগীয়া হ'ল বোলে আপোনালোক সকলোকে মানে চৰি বুলি কৈছে যিহেতু এইটো আচলতে ক'বলগীয়া একো কথাই নাছিলে কিন্তু তেওঁ ভিডিঅ'টো ডিলিট কৰিব নালাগিছিলে একচুৱেলি আমাৰ মিচিং সমাজক তেওঁ কিবা এটা কাৰণত বেয়া পোৱাৰ নিচিনা ভাৱেৰে কিবা এটা কোৱাৰ নিচিনা হৈছে চ' সেইটো কাৰণে বহুতেই বেয়া লাগিছে আৰু মই বেয়াকৈ নকওঁ আৰু ইহঁতৰ পৰা আমি ভিডিঅ' বনোৱা চাই মেলি হ'লেও আমিও ভিডিঅ' বনাব শিকিছোঁ আৰু আপুনিও বেয়া পাইলে আপোনাৰ ভিডিঅ'টো আপুনি যদি চাই আছে ভিডিঅ'টো আপুনি বেয়া পাইলে আপোনাৰ আমি যিহেতু ক'বই লাগিব যিহেতু ভিডিঅ'টো আপোনালোকে মানে আপুনি এনেই ডিলিট কৰিম বুলিয়ে কৰিছে গম পাইছোঁ যদি ইউটিউবৰ পৰা যদি ইমেইলে অহা নাই বা মেইলে অহা নাই তেতিয়া এইটো ইউটিউবে কেতিয়াও এইটো ভিডিঅ'টো ডিলিট কৰি দিয়া নাই বা ৰিমুভ কৰি দিয়া নাই আমি অলৰেডি গম পাইছোঁ আমিও ইউটিউবত বনাই মেলি হ'লে অলপ জানো কিন্তু ডিম্পুৰ ডাঙৰীয়া ভিডিঅ' বনাই বহুতেই ইনফৰমেশ্যন ভিডিঅ' বনায় কিন্তু এই গুগলৰ পৰা বেছিভাগে কালেক্ট কৰে কিন্তু আপুনি বেয়া নাপাব এইখিনি কৰাৰ কাৰণে আৰু ভিডিঅ' বনোৱাৰ মেইন কাৰণটো এইটোৱে আছিলে যে আপুনি আমাৰ মিচিং সমাজক কিবা এটা কাৰণত নেগলেজিং কৰাৰ নিচিনা হৈছে আৰু আমি বহুতেই বেয়া পাইছোঁ আৰু আপোনাক বহুতেই ভাল পাওঁ কিন্তু আপুনি তেনেকুৱা কৰিব বুলি ভবা নাছিলোঁ চ' ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ আৰু তো সেইখিনি আছিলে ভিডিঅ'টো মেইন ৰিজনটো যে আপুনি ভিডিঅ'টো ডিলিট কৰিব নালাগিছিলে সকলো মিচিং সমাজে বেয়া পাইছে আৰু আপোনাক 50,000 টকা দি গোটাই মেলি হ'লেও আপোনাক দি মেলি হ'লেও মাতি দিছিলে মুখ্য গেষ্ট হিচাপে আপোনাক মাতিছিলে আৰু বহুতেই আপোনাক ভাল পাইছিলে যেতিয়া আপুনি মিচিং অল আছাম ইউটিউবৰ মিটাপত আপুনি আহিছিলে তেতিয়া বহুতেই ভাল লাগিছিলে আৰু যিহেতু আমি অহা নাই আমি যোৱা নাই হ'লে কি হ'ব আমি ভিডিঅ'বিলাক চাই আছোঁ যে গোটেই ইউটিউবাৰে বনাইছে যে ভিডিঅ'টো আপুনি বোলে ভিডিঅ'টো ডিলিট কৰি দিছে সকলোৱে ভিডিঅ'টো বনাওক বোলে কণ্ট্ৰভাৰ্চি বহুতেই চলি আছে হ'লেও আৰু চবৰে বেয়া লাগিছে কাৰণে ভিডিঅ'টো বনাইছোঁ চ' ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো যদি পোনপোনকৈ কাৰণে তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব
তো গাইজ ভিডিঅ'টো ইমান আছে যদি ভিডিঅ'টো ভাল পায় তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব জৰুৰ কৰিবা আৰু লগৰ আছে যদি শ্বেয়াৰ কৰি ষ্টেটাছত ভাল দিয়ক ভিডিঅ'টো আৰু লগৰবিলাক সকলোকে শ্বেয়াৰ কৰি দিয়ক বাই বাই নেক্সট এটা ভিডিঅ' লগ পাম